অৰ্পিল দাস মই চিঅন নিউট্ৰি ইণ্ডিয়াৰ ফালৰ পৰা আহিছোঁ যিহেতু আপোনাৰ ওচৰলৈ এইটো কাৰণে আহিলোঁ আজিৰ পৰা 5 মাহৰ আগৰ পৰা আপুনি আমাৰ চিঅনৰ পিচটা ইউজ কৰি আছে মানে ডেণ্টেল প্ৰব্লেমৰ কাৰণে দাঁতৰ প্ৰব্লেমৰ কাৰণে যেটা আপোনাৰ দাঁতৰ প্ৰব্লেম আছিল দাঁতৰ বিষ আছিল তাৰ বিষয়ে এইটো কাৰণে আহিছোঁ যাতে আপুনি কি ৰিজাল্ট পালে আমাৰ ৰিজাল্ট মানে এই চিঅনৰ এই ক্ৰীমটো মই ভাল পাইছোঁ আৰু এই প্ৰডাক্টটো মানে আপোনাৰ মোৰ ফেমিলিয়ে ইউজ কৰে আৰু সেইকাৰণে মানে এই বস্তুটো দাঁতৰ বিষৰ মানে সেইটো বহুত আৰাম পাইছোঁ মানে আপুনি মোৰ বিশেষও ঘঁহে চিঅনৰ মানে পিচটা আপোনাক গোটেই ফেমিলিয়ে ব্যৱহাৰ 5 মাহ মানে আগৰ পৰা মই ব্যৱহাৰ কৰি আছোঁ মানে কণ্টিনিউ কৰি আছোঁ এইটোৱে কৰি আছোঁ মোৰ ফেমিলিয়ে ভাল পাইছে ন উইথ ফেমিলিয়ে কৰি আছোঁ ভাল লাগিলে যেহেতু আমাৰ চিঅনৰ প্ৰডাক্ট ব্যৱহাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিলে যেহেতু এই প্ৰডাক্টটো যদি অইন কোনোবা ফেমিলিয়ে ব্যৱহাৰ কৰে বা অইন কোনোবা ব্যক্তিয়ে ব্যৱহাৰ কৰে নিশ্চয় ভাল পাব পাব মই এইটো আনকো মই মানে এডভাৰটাইজ কৰিহে আছোঁ হয় নি এইটো ভাল প্ৰডাক্ট ভাল ওচৰতে যেহেতু আপোনাৰ বিশ্বাস হৈছে আপুনি 5 মাহৰ পৰা ইউজ কৰি আছে কণ্টিনিউ গোটেই ফেমিলি গতিকে আনেও ব্যৱহাৰ কৰি ভাল পাব মই তেনেকৈ 10টামান ব্যৱহাৰ কৰিছোঁ হয় হয় আৰু আপোনাক আৰু এটা কথা জনাব বিচাৰিছোঁ যিহেতু আমাৰ চিঅন নিউট্ৰি ইণ্ডিয়াৰ সকলোখিনি প্ৰডাক্ট আছে হেল্থ কেয়াৰ পাৰ্চনেল কেয়াৰ অৰেল কেয়াৰ গতিকে আপোনাৰ প্ৰয়োজন সাপেক্ষে আমি সকলোখিনি প্ৰডাক্ট যোগান ধৰা হ'ব মই আপোনাৰ পৰা আপোনাৰ এড্ৰেছটো জানিব বিচাৰিম আপোনাৰ চিনাকিটো ল'ব বিচাৰিম মোৰ নাম এই শ্ৰী ৰূপেশ্বৰ বৰা আৰু গোলাঘাট ডিষ্ট্ৰিক্ট ধন্যবাদ থেংক ইউ